গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নাই? আৰু এইফালে মোৰ চকু দিছে নাই, মানে অলপ চৰ্দি হৈ আছে, চকুটো জলজলীয়া হৈ আছে। আৰু এইফালে মানে চাহ বনাই আছোঁ, ৰাতিপুৱা চাহ বাকী মানে বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনোৱা নাই। তাৰপিছত আজি বোলো ভিডিঅ' এটাকে বনাওঁ, সেইটো কথা ভিডিঅ'টো বনালোঁ আৰু এইফালে চাহ হৈ গ'ল। আৰু লগতে কি আছে মানে এইটো মানে দৈ কথা, তেতিয়াহ'লে চাহ ল'লোঁ, খাই লওঁ। চাহটো খাই লওঁ তাৰপিছত মুড়ি আছে, দৈ দেখালৈ। এইফালে মানে গৰহে খাবলৈ হৈছে। ৰাতিপুৱা শুই উঠি অকল খোৱা, ৰাতি শোৱাৰ আগত খোৱা, মানে এনি টাইম আকৌ খাওঁ বাতিটো বেছি সৰু হৈছে বাৰু। নহয় গাইজ, মানে আগৰ যিখিনি গাখীৰ আছিলে খাই পেলালে, নহ'লে আমাৰ ঘৰৰ গাখীৰ ইমান বেয়া নহয়। অঁ, এবাৰ চোৱামাত্ৰৰ গাখীৰ টেঙা হৈ যায়, সেইটো গম পাই চাগে। তাৰপৰা খাই বৈ অলপমান ওলাই আহিলোঁ ফুৰিবলৈ বুলি। ইও কৈ আছিলে বোলে অলপমান ওলাই যাওঁ, মই ভাবিলোঁ বোলো যাওঁ তেন্তে, সেই বুলি ওলাই আহিলোঁ আৰু। তো গাইজ, মানে আমি ওলাই আহিছিলোঁ আৰু তেওঁ মানে বাইকখনে ইমান নমুনা দেখাই থাকে, কি ক'ম মানে মানুহৰ নিচিনা একেই একদম নমুনা। ৰ'ব, মানে কি হ'ল, পামচাৰ হৈছিলে, এনেকৈ পাম দি মেলি আনিছে, মই নাজানো বাৰু পিছে, বাট অলপমান আহি মানে হেৰি হৈ গ'ল, মেবি ফলটো অলপমান। মই কৈছোঁ যে বাইকখন এই মানুহজনৰ নিচিনা একদম ছেম নমুনা, ক'বলৈ আহিলে কিবা এটা নহয় কিবা প্ৰব্লেম দেখাবই, ডেম চিয়'ৰ। এতিয়া দেখাইছে প্ৰব্লেমটো, মানে কি হ'ল পিছফালে বহুত দেৰি হ'ল, কি কয় গাড়ী মানুহ বহাইছে ন, ভাল নেকি উইণ্ডৰ লগত আছে। আৰু এইফালে মানে বাইকৰ পিছ চকাটো পামচাৰ হৈ গ'ল, মানে ক'বলৈ ওলাই আহিলে মগজটো বেয়া হৈ যায়, কি ক'ব আৰু। এইফালে পামচাৰটো কৰোঁ বুলি কোনো নকৰে ন, চ' এতিয়া পামচাৰটো মাৰি লওঁ। এইপিনে আজি যে ক'ৰবাত যোৱা হ'ব মানে আশা কৰোঁ, বৰষুণো চাগে দিওঁ হৈ আছে, কি ক'ব আৰু উপায় নাই। গাইজ, কিনো ক'ব, অসমীয়াত এটা কথা আছে নহয়, ভবা কথা নহয় দি বোলে বাটত আছে কণা ভীতি। মোৰো গতি মানে এনেকুৱাই হ'ল, বৰষুণ দি দিলে আৰু এইফালে বৰষুণত তিতিয়ে ফুচকা খাই আছোঁ দেই। আৰু তাৰপিছতে মানে ৰুমৰ ওচৰতে ইয়াত দেখিছে নহয়, জেলপি লৈ লৈছোঁ, দোকানতে ইয়াত পকৰি লৈছোঁ, তাকে আৰু লৈ মেলি যাওঁগৈ আৰু। ফুৰা নহ'ল মানে কেছটো কি হ'ল, বৰষুণ দিলে নহয়, মানে বনাম গৈছিলোঁ মানে আচলতে ভিডিঅ' চিডিঅ' বনাম কিবা কৰিম আৰু ভিডিঅ' নহ'ল, ফটো নহ'ল, কিন্তু মই দুখনমান মাৰিলোঁ, পেজটো যে ওলাইছিলে তাতে মাৰিলোঁ ফটো, যা মোৰতো সেয়া নহ'ল। এনেই গ'লোঁ আৰু মানে গৈ পিনি বৰষুণ জগত তিতি মেলি জ্বৰ হ'লে মৰি থাকিব সেইবোৰে কথা। এতিয়া আহি পানি মানে ডাইৰেক্ট চাহ আপুনি বনাই থৈছে, তাতে গাখীৰ চাখীৰ দি দিছোঁ আৰু চাহ বনাইছোঁ। এতিয়া বনাইছোঁ গম পাইছেনে, এই মানে বনাব নাজানে একচুৱেলি। ৰাতিপুৱা মই খাইছিলোঁ, যি কাপ চাহ আপোনালোকক ৰাতিপুৱা দেখাইছিলে মই বনাইছিলোঁ, আৰু সেইকাৰণে বেছি ভাল হ'ল কাৰণে তেওঁ কৈছে যে হেৰি আদা দি লৈছিলে ন, সেইকাৰণে চাহকাপ ভাল হৈছিলে। আৰু তেন্তে বনাই লওঁ।